মানৱ সমাজক কলংকৃত কৰা এজন যুৱকজনে আজিৰ পৰা কেইবছৰমান আগতে নিজকে অসহায় বুলি কৈ বৰপেটাৰ মাজৰ গাঁৱৰ শাৰীৰিকভাৱে বিশেষ সক্ষম এগৰাকী ছোৱালীৰ লগত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হয়। তাৰ কিছুদিন পিছতে কৰ্মসূত্ৰে গুৱাহাটীলৈ গুচি যায় আৰু তাৰ পিছত আৰু ঘূৰি নাহিল। জানিব পৰা মতে যুৱকজন হৈছে ধুবুৰী জিলাৰ মাইনকাছাৰ থানাৰ অন্তৰ্গত ৩ নং টানগাঁৱৰ ছানৰ হোসেনৰ পুত্ৰ আখিৰুল ইছলাম। ইতিমধ্যে তেওঁৰ ঔৰসত জন্ম লাভ কৰা এক নৱজাতক শিশুক লৈ খুব বিপদৰ মাজত দিন কটাই আছিল মাতৃ মমিৰণ নেছাই। আৰু এই বিষয়ে কিছুদিন আগতে আমি এটা বাতৰি পৰিৱেশন কৰিছিলোঁ। আমি উল্লেখ কৰিছিলোঁ যে নৱজাতক শিশুটিৰ মাতৃ মমিৰণে খুব বিপদৰ মাজত দিন কটাই আছে আৰু তেওঁৰ স্বামীৰ অপেক্ষাত বাট চাই আছে। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। আজি সেই সন্তানটি এইখন পৃথিৱীৰ পৰা চিৰ বিদায় লৈ গুচি গ'ল। শাৰীৰিকভাৱে সক্ষম মমিৰণৰ আৰু একোৱে নাথাকিল। মাক দেউতাক নথকা মমিৰণৰ এই সন্তানটোৱে আছিল ভৱিষ্যতৰ এক আলোড়নৰ দৰে। বৰ্তমান বতৰ পৰিৱৰ্তন আৰু ঠাণ্ডা পৰাৰ বাবে নৱজাতক শিশুটি নিমুনিয়া বেমাৰত ভুগিছিল আৰু এই বেমাৰত ভুগিয়ে উন্নতমানৰ চিকিৎসাৰ অভাৱত মৃত্যুক আজি সাৱটিবলগীয়া হয় কণমানিটি। অতি মৰ্মান্তিক এই খবৰ আমাৰ সংবাদদাতাৰ সন্মুখত নৱজাতকটিয়ে যেন কৈ উঠিল, দেউতা তুমি আহা, আমি খুব কষ্ট পাই আছোঁ। মই আৰু মোৰ মা বেছি সময় নাখাই নগৈ থাকোঁ। আমাক কোনেও সহায় কৰা নাই মা। কিন্তু মাক পুতেকৰ যেন এই চকু পানী একোৱেই লাভ নহ'ল। এইখন পৃথিৱীৰ কিছুমান মানুহ যে ইমান নিষ্ঠুৰ কঠোৰ হ'ব পাৰে তাৰ এক বাস্তৱ সাক্ষী হৈ বিদায় ল'লে নৱজাতক শিশুটি।